So, what's up, guys, and welcome back to my channel. Today, we will discuss most popular SMS serial RAJKUMARI. Yes, RAJKUMARI. তো সকলোৱে জানে চাগে RAJKUMARI এইটো অসমৰ এখন জনপ্ৰিয় ধাৰাবাহিক। তো ইয়াৰ ওপৰত আজি কিছু কথা আলোচনা কৰিম। মেইনলি আপোনাৰ ইয়াৰ টপ কাষ্টিং কোনে কৰিছিলে, টপ কাষ্ট এণ্ড ক্ৰু মেম্বাৰ্ছ, মানে আপোনাৰ মেইন এক্ট্ৰেছ এণ্ড হিৰো। মানে আপোনাৰ হিৰো আছিলে আপোনাৰ ৰিণ্টু বৰা, মেইন এক্টৰ হিৰো, এণ্ড আপোনাৰ আছিলে হিৰইন আছিলে আপোনাৰ উপাসনা প্ৰিয়ম। চ' ইহঁতৰ সকলোবোৰ ডিটেইলছ আপোনালোকৰ আগত শ্বেয়াৰ কৰিম। তো বনাই ৰখ ভিডিঅ'ৰ এণ্ড তাক, ঠিক আছে। তো দেৰি নকৰি শুনিবলৈ যাওঁ এণ্ড চাই লওঁ কোন সেইবোৰ তেন্তে বলক গাইজ, লেটছ ষ্টাৰ্ট দ্য ভিডিঅ'। চ' ইয়াৰ পৰা মই ডিটেইলছখিনি আপোনাক জনাই দিওঁ। বাই দ্য ৱে নেটটো অকণমান শ্ল', চ' এনিৱে তো নম্বৰ 1 আছিলে আপোনাৰ, প্ৰথমটো আছিলে আপোনাৰ উপাসনা প্ৰিয়ম। আৰু ইয়াৰ জন্ম হৈছিলে আপোনাৰ 1999, মানে 1999 চনত জন্ম হৈছিলে। প্ৰথমতে জন্মত আপোনাৰ আছিলে আপোনাৰ টাইটেলটো আছিলে শৰ্মা, লাষ্টৰ হৈ গ'ল আপোনাৰ প্ৰিয়ম, ঠিক আছে। জন্ম হৈছিলে আপোনাৰ পাঠশালা, অসমৰ পাঠশালাত। হাৰ ফেমিলি ইনক্লুড হাৰ মাদাৰ গীতাঞ্জলি শৰ্মা, মাকৰ নাম আছিলে গীতাঞ্জলি শৰ্মা, এণ্ড ফাদাৰ আছিল উৎপল শৰ্মা। এণ্ড হাৰ ব্ৰাদাৰ আছিলে, ব্ৰাদাৰ মানে ভাইটি। চ' দেৱাশিষ আছিলে নাম তাইৰ, দেৱাশিষ প্ৰীতম শৰ্মা। এইকেইটাই সিহঁতৰ ফেমিলি মেম্বাৰ। এণ্ড চি ডিড হাই স্কুল এট শিক্ষাপীঠ স্কুল পাঠশালাত, শিক্ষাপীঠ স্কুল পাঠশালা, এণ্ড চি কমপ্লিটেড হাৰ ক্লাছ 12 ফ্ৰম কটন কলেজ ইউনিভাৰ্চিটি। ইউনিভাৰ্চিটি নহয়, কটন কলেজৰ পৰা আপুনি ক্লাছ হাই ছেকেণ্ডেৰী মানে ক্লাছ 12টো পাছ কৰিছিলে। এণ্ড কাৰেণ্টলি চি ইজ পাৰ্চুইং হাৰ BA এট কটন কলেজ গুৱাহাটী। কটন কলেজত BA বৰ্তমান ষ্টাডি কৰিছে। এণ্ড উপাসনা লিখিছে। তাৰপিছত নেক্সট আছে আপোনাৰ উপাসনা ৱৰ্কছ এজ এ এক্ট্ৰেছ এণ্ড মডেল এণ্ড জলিউড। এইটোতো সকলোৱে জানে, এইটো আপোনাৰ ৰাজকুমাৰীত কাম কৰিছে। এনিৱে এইখিনি আপুনি নিজে পঢ়ি ল'ব পাৰিব বাই দ্য ৱে, আপুনি ভিডিঅ'টো পজ কৰি। তাৰপিছত আকৌ অকণমান চাই দিছোঁ আছাম ফিল্ম ইণ্ডাষ্ট্ৰী, উপাসনা প্ৰিয়ম, জলিউড, যি নহয় এইবিলাক পঢ়ি লাভ নাই। এণ্ড তাৰপিছত উপাসনা প্ৰিয়ম এণ্টাৰ দ্য ইণ্ডাষ্ট্ৰী ৱৰ্ক, কি লিখিছে এইটো, উপাসনা প্ৰিয়ম এণ্টাৰ দ্য ইণ্ডাষ্ট্ৰী কৈছিলে দ্য ইণ্ডাষ্ট্ৰী বাই ৱৰ্কিং ইন দ্য এছামিজ চিৰিয়েল দুটি মনৰ জোনাক নামৰ চিৰিয়েলখনত প্ৰথম কাম কৰিছিল তাই। তাৰপিছত লিখিছে নট জাষ্ট এক্টিং, চি হেজ ডান মডেলিং ফৰ ভেৰিয়াছ মেগাজিনছ, মানে বহুত অকল এক্টিঙে নহয়, সি বহুত ধৰণৰ মেগাজিনত কাম কৰিছিলে মডেল হিচাপে। এণ্ড তাৰপিছত আছে চি হেজ অলছ' নউন এজ এ এংকৰ ইন এ ডকুমেণ্টাৰী ফৰ ৱাচছ ভাৰত অভিযান। উপাসনা হেজ ৱৰ্ক এজ এ এক্টৰ ফৰ FIFA। যিয়ে নহয় এইখিনি আছিলে আপোনাৰ উপাসনা দত্তৰ কিছু ডিটেইলছ। উপাসনা দত্ত নহয়, উপাসনা প্ৰিয়ম। তো নম্বৰ 2 আছিলে আপোনাৰ ঋতু বৰা। ইয়াৰ বৰ্তমান ডিটেইলছটো দিয়া নাই, এইটো হ'ল ঋতু বৰা আপোনাৰ। ইয়াৰ ডিটেইলছটো ভালকৈ দিয়া নাই বৰ্তমান। তো এইখনে আছিলে আপোনাৰ অসমৰ এখন জনপ্ৰিয় ধাৰাবাহিক ৰাজকুমাৰী। আৰু ইয়াতে টপ মানে একচুৱেলি আপোনাৰ মেইন এক্টৰ হিচাপে কাষ্ট কৰিছিলে আপোনাৰ ৰিণ্টু বৰা। মেইন এক্টৰ হিচাপে কাষ্ট কৰিছিলে ৰিণ্টু বৰা, এণ্ড এক্ট্ৰেছ হিচাপে কাষ্ট কৰিছিলে আপোনাৰ উপাসনা প্ৰিয়ম। চ' দুয়োটাৰ ডিটেইলছ অলৰেডি আমি ডিছকাছ কৰিলোঁ। এণ্ড গাইজ, ইয়াৰ ওপৰত আপোনাৰ বৰ্তমান অসমৰ জনপ্ৰিয় কেইখনমান চিৰিয়েলৰ হিচাপে মই জনাই দিছোঁ। ইয়াতে নাম আছে, দিয়া আছে এইবিলাক। মোৰ চিৰিয়েল এণ্ড শ্ব'ছ আছে আপোনাৰ চক্ৰবিহু হিচাপে শকুন্তলা আছে। তাৰপিছত আছে আপোনাৰ বেহাৰবাৰী আউটপষ্ট, এইটো চাগে
মোৰ মতে সকলোৱে এইটো গম পাই বেহাৰ পৰা আউটপোষ্ট একদম ওৱান অফ দ্য মষ্ট পপুলাৰ এছামিছ চিৰিয়েল ইন আছাম। তাৰপিছত আছে বেগুমজান, তাৰপিছত 1-2-12, তাৰপিছত 1-2-12, তাৰপিছত অৱতাৰ, তাৰপিছত আছে আপোনাৰ এইটো এইবিলাক বেলেগ নাম আহি গ'ল। তাৰপিছত আছিলে নেদেখা ফাগুন, ৰজা ৰাণী, তাৰপিছত আছিলে এইখন দুবৰীৰ দলিচাট। চ' এইখিনি পপুলাৰ হিচাপে এইখিনি ইয়াতে লিষ্টত দিছে। আৰু তলত দিছে কিছুমান আপোনাৰ লেটেষ্ট চেলিব্ৰিটিজ হিচাপে এইবোৰ তেহচিন আখতাৰ, সিদ্ধান কলিতা, তাৰপিছত আছে আপোনাৰ চিমি দাস, জয়শ্ৰী গোস্বামী, তাৰপিছত আছে আপোনাৰ নিশা কাশ্যপ, হিনা কাশ্যপ, এইবিলাক আছে লেটেষ্ট আপোনাৰ লেটেষ্ট মানে আপোনাৰ কি আছিলে এইটো লেটেষ্ট চেলিব্ৰিটিজ হিচাপে। চ' গাইজ আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে। যদি ভাল পালে ডু লাইক এণ্ড ডোণ্ট ফৰগেট টু ছাবস্ক্ৰাইব মাই ইউটিউব চেনেল। এনেকুৱা পোষ্ট প্লাছ আপোনাৰ ৱেবছাইট ব্লগিং এণ্ড মেনি মোৰ। চ' এনেকুৱা বিভিন্ন ধৰণৰ টপিক মই লৈ আহি থাকোঁ টাইম টু টাইম। তো ভিডিঅ'টো আৰু বেছি দীঘল নকৰোঁ, তো ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ। तो मिलते हैं सीधा नेक्स्ट वीडियो पर, जल्दी मिलेंगे नेक्स्ट वीडियो पर। सो टिल देन बाय गाइस एंड सी यू सून।